মনৰ কথা ক'বলৈ যেতিয়া মানুহ বিচাৰি নাপাওঁ আৰু তেতিয়া মোবাইলটো লৈ পেলাই এনেকৈ কৈ লওঁ কথাবিলাক। তো আজিও ঠিক তেনেকৈ মই মানে ক'ব বিচাৰিছোঁ। কোনো ছ'চিয়েল মিডিয়াত দিম বুলি পেলাই মই ৰেকৰ্ড কৰা নাই, আৰু হয়তো মই দিও দিব পাৰোঁ যদি ভাল হয় কোৱাত। আচলতে যিখিনি কথা ক'ব ওলাইছোঁ গোটেইখিনি মোৰ লগত ঘটি যোৱা ঘটনাৰ ওপৰত কথা ক'ম, যিখিনি মই অভিজ্ঞতাৰ ফালৰ পৰা মানে এঘৰ সাধাৰণ পৰিয়ালৰ পৰা মই বিলং কৰোঁ। একদম সাধাৰণ আৰু একেবাৰে যিখিনি মানে পৰিস্থিতিত ডাঙৰ হৈছোঁ, যিখিনি পৰিস্থিতিত পঢ়া শুনা কৰিছোঁ, এতিয়ালৈ যেনেকৈ আছোঁ, গোটেইখিনি মই এতিয়ালৈকে কষ্টতে ডাঙৰ হৈছোঁ বুলি ক'ব লাগিব। আৰু যেতিয়া এতিয়া যেনেকৈ চলি আছোঁ এতিয়াও মানে কষ্টতে আছোঁ, ইমান সুখত নাই মানে। আচলতে সুখ নিজে বিচাৰি ল'ব লাগিব, সুখ কোনেও আপোনাক নিদিয়ে। সুখ বোলা বস্তুটো নিজে বাছি ল'ব পাৰিলে জীৱনটো এনেও ধুনীয়া হৈ যায়। আজিকালি সমাজখন অলপ বেলেগ ধৰণৰ হৈ গৈছে, য'ত সাধাৰণ মানুহৰ জীয়াই থাকিবৰ কাৰণে অলপ কষ্ট হয় মানে। আপোনাৰ লগত বহুত বেছি পইচা যদি থাকে আপুনি বিন্দাছ থাকিব পাৰে, আপোনাৰ যদি একো বস্তুৰ অভাৱ নাই। কামটো সকলোৱে কৰে, আজিকালি সকলোৰে শিক্ষাও আছে, সকলোৱে আজিকালি কাম প্ৰাইভেট কেনেও কাম পাই যায়। ময়ো কৰি আছোঁ কাম ধুনীয়াকেনে, পঢ়িছোঁ, বহুত কষ্টত পঢ়িছোঁ। এনেকুৱা একো বিশেষ নাই, তথাপিতো চলি আছোঁ কিবাকেনে। আৰু কিছুমান মানুহে কয় ন পইচা সকলো নহয়। আচলতে হয়, পইচা সকলো নহয়, কিন্তু বৰ্তমান যিটো যুগ চলি আছে, বৰ্তমান যিটো হৈ আছে, মোৰ এনেকুৱা লাগিছে যে পইচা সকলো বুলি পেলাই। তো জীৱনটোত পইচা কামাওঁ, পইচা নহ'লে একোৱেই নাই বুলি ভাবি আছোঁ মই। সেইকাৰণে যদি আমি 10 টকা এটা ইনকাম কৰি আছোঁ, তাৰে আমি 9 টকাই আচলতে ছেভিং কৰিব লাগে, 1 টকাহে খাব লাগে। কিন্তু আমাৰ 10 টকা ইনকাম কৰিলে 1 টকা এটা বেছিহে যায়। মানে এনেকুৱা এটা পৰিস্থিতিত মানে চলি আছোঁ, যিটো বস্তুৰ দাম, যিখিনি সমস্যা, আৰু তাতে ভাড়া ঘৰত থকা, নিজৰ ঘৰত থাকিও আচলতে শান্তি নাই। এতিয়া বাৰু মই বিয়া হ'লোঁ, কিন্তু আগতেও নিজৰ ঘৰতে থাকিব পৰা নাছিলোঁ, নিজৰ ঘৰ দুৱাৰ থাকি পেলাইও। এইটো এটা পৰিস্থিতিত পৰি পেলাই বহুতো মানুহৰ জীৱনত বহুত প্ৰব্লেম থাকে আচলতে। মই এটা কথা ভাবি নাপাওঁ, সকলো মানুহে আচলতে নিজৰ গাত একো ভুল নাই বুলি ভাবে। যেনেকৈ মই জানো কম নেকি যে মোৰ গাত কিবা ভুল আছে বুলি কেনে? মই নিজেও ভাবোঁ মোৰ গাত একো ভুল নাই বুলি পেলাই, কিন্তু মানুহে দেখা পায় ন মোৰ গাত যিখিনি ভুল আছে, যিখিনি মই ভুল কৰিছোঁ সেইখিনিতো মানুহে দেখা পাব। এতিয়া সেনেকুৱা ধৰণৰে মানে কথাবিলাক হয়। এতিয়া যদি মই ক'ব যাওঁ, আমাৰ লগতো ঠিক তেনেকুৱাই হৈছে। বহুত মানুহে আমাক বহুত ভুল ওলায়, বহুত মানুহে আচলতে সাধাৰণ যেতিয়া দুখীয়া হ'ব ন, আপুনি দুখীয়া মানে শূন্য, আৰু বেলেগ একো ক'ব নালাগে। আপুনি দুখীয়া মানে জিৰ', একো নাই। না আপোনাৰ সন্মান আছে, না আপোনাক কোনোবাই ভাল পাব, নে আপোনাৰ নিজৰ ঘৰৰ মানুহখিনিও আপোনাক খাতিৰ নকৰে আচলতে। মা দেউতাৰ বাহিৰেতো একো নাই, কিন্তু মোৰতো মুৰব্বী মানুহজনেই আমাৰ একেবাৰে জিৰ'। বেলেগ কি ক'ম আৰু, যিটো মুৰব্বী মানে দেউতাৰ কথা কৈছোঁ। বিয়াটো মই এতিয়া হৈছোঁ, এতিয়ালৈকে মই মোৰ হাজবেণ্ডৰ কথা মই যদি ক'ব যাওঁ, বৰ্তমানটো খুব বেছি ভাল, কষ্ট কৰে, খুব বেছি কষ্ট কৰে, কিন্তু চাকৰি বাকৰি যিহেতু নাই, প্ৰাইভেটকেনে যিহেতু কাম কৰে, তো সাধাৰণেই আৰু সেনেকৈয়ে চলিব লাগিব। আজিকালি যেতিয়া মানে মানুহে অলপ যদি হাতত পইচা পাতি আহে, পূৰা একদম ছ'চিয়েল মিডিয়াত যদি কিবা এটা সমান যদি খাবলৈ যদি বাহিৰত গ'ল, তাকো ফটো মাৰি পেলাই দি দিব, বা ক'ৰবাত মুভি চাব গ'ল, বা বহুত ডাঙৰ ডাঙৰ কিছুমান যিখিনি মই মুখেৰে ক'বও নাজানো, সেনেকুৱা কৰে। এতিয়া আমাৰো অলপ মন চন যায় মানে সেনেকুৱা ধৰণৰ, আমিও বাহিৰত যাই কেতিয়াবা খাবলৈ মন যায়, বা আমাৰো থাকে দিয়কচোন কিছুমান মানুহক দেখি দেখি সপোন। কিন্তু সেইবোৰ সপোন পূৰাব গ'লে আচলতে কি হ'ব, আমাৰ জীৱনটো মানে যেনেকৈ চলি থাকিম সেনেকৈয়ে চলি থকা যাব, নে ভৱিষ্যতত একো নহ'ব মানে। সৰুৰ পৰাতো তেনেকৈ 1 টকা 2 টকাই দিয়ে চলি আছোঁ, এতিয়ালৈকেও সেনেকৈ বেলেগৰ ঘৰত কামো কৰিছোঁ, কি কৰা নাই, সকলোবোৰ কামেই কৰিছোঁ আচলতে, যিখিনি কিন্তু ভাল পথত কাম কৰিছোঁ। বেয়া পথত কাম কৰি কেনে একো কৰিব বিচৰা নাই, সদায় ভাল পথত কাম কৰি আছোঁ। সেইকাৰণে হয়তো অলপ কষ্ট হৈছে চলিবৰ কাৰণে, সেইকাৰণে হয়তো আমি ধনী হ'বও পৰা নাই। কিন্তু এইটো নহয় যে অকল বেয়া পথত গ'লে মানুহ ধনী হ'ব, ভাল পথত গৈও মানুহ ধনী হ'ব পাৰে, ভাল পথত কাম কৰি পেলাইও মানুহ হ'ব পাৰে। বহুত মানুহ তেনেকৈ বহুত কষ্ট কৰি পেলাই আজি বহুত ডাঙৰ ডাঙৰ মানুহ হৈছে।
তো আমিও ভাবোঁ হ'ম, আমিও কেতিয়াবা কষ্ট যদি আমিও এনেকৈ কৰি থাকোঁ, অলপ চলপ যদি পইচা ছেভিং কৰোঁ, তেতিয়াহ'লে হয়তো আমিও হ'ম এদিনত। একেদিনাইতো কোনো মানে ৰজা হৈ নাযায় ন, পইচাৰ বৰষুণ দিলেহে আমি ৰজা হ'ব পাৰিম। তো তেনেকুৱা ধৰণৰ বহুত পৰিস্থিতি পৰিছে, কিন্তু চবতছে খাতাৰনাক মানে ভয়ংকৰ মানুহ। পইচা নহ'লেও আমি মানে চলিব পাৰোঁ, কিন্তু মানুহৰ অত্যাচাৰ বুলি ক'ব লাগিব। মানুহৰ অত্যাচাৰত কিন্তু মানুহ এজন মৰিও যাব পাৰে, মানুহ এজন ভালো হ'ব পাৰে। কেতিয়াবা কাৰোবাৰ মানুহৰ ভুল হয়, আচলতে বহুত মানুহৰ বহুত ভুল হয়। এই ভিডিঅ'টো মোক বনোৱাৰ কোনো ইচ্ছা নাই, কিন্তু কেতিয়াবা কি হয় মনৰ ভিতৰত বহুত বেছি মানে কথা একদম ভৰ্তি হৈ থাকে ন, তেতিয়া মানে কি কোনো নাথাকে ক'বৰ কাৰণে, যিহেতু ইয়াত আমাৰ কোনো ফেমিলি মেম্বাৰ্ছ নাই, তো আমি কাৰ আগত ক'ম। তো সেইকাৰণে কি হয় কেতিয়াবা মানে এই মোবাইলটো লৈ পেলাই কথাবিলাক ৰেকৰ্ডিং কৰি থৈ দিওঁ, যাতে কেতিয়াবা যদি ভাল লাগে ইউটিউব চেনেল এটা আছে, চেনেলটোত দি দিব পাৰিম, ফেচবুকত যদি দিব বিচাৰোঁ দিব পাৰিম, হয়তো 2-এজন মানুহে চাব। তো সেয়াই বহুত প্ৰব্লেম। আচলতে জীৱনটো ইমান সহজ নহয়। মানুহৰ জীৱন আমি বিশেষকৈ আমাৰ সাধাৰণ মানুহখিনিৰ কাৰণে বহুত কষ্ট, বহুত কঠিন। আপুনি দিনটো কষ্ট কৰিব, মই যেনেকৈ নিজৰ ফালৰ পৰা কৈছোঁ, 10টা বজাত মই ওলাই যাওঁ, 7টা বজাত আহোঁ। দিনটোত কিমান মানুহৰ কেইটা গালি খাব লাগে, কিমান মানুহৰ কি কি শুনিব লাগে, হয় নে নহয় কওকচোন। বেলেগৰ ভিতৰত কাম কৰাৰ কিমান কষ্ট। তাৰপিছত ঘৰত আহি পেলাই যদি শান্তি নাপাওঁ, তেতিয়াহ'লে প্ৰব্লেম হয়। সেইকাৰণে ৰুম ভাড়া লৈ পেলাই গুৱাহাটীত থাকিবলগীয়া হৈছে, নিজৰ ঘৰ দুৱাৰ থাকিও। মই এতিয়া মোৰ হাজবেণ্ডৰ ঘৰ লখিমপুৰত হয়, তো মইতো এতিয়া লখিমপুৰত অকস্মাত লখিমপুৰত মই এতিয়া যাব নোৱাৰোঁ, যিহেতু কাম আমি ইয়াত কৰি আছোঁ। লগে লগে গৈ পেলাই তাতেতো লগে লগে থাকিলেও নহ'ব দিয়কচোন। এতিয়া মোৰ ইয়াতে ঘৰ আছে, মোৰ ভাইটি সৰু, তো ইয়াতে যাই মই বিন্দাছ থাকিব পাৰোঁ, অধিকাৰ আছে মোৰো। কিন্তু মোৰ মায়ে তাতে শান্তিত থাকিব নোৱাৰে, মই কেনেকৈ শান্তিত থাকিম। আৰু বাকীখিনি হয়তো আপোনালোকক নক'লেও আপোনালোকে বুজি পাব, মই যিটো অলপ আগতে ক'লোঁ। সকলোতকৈ ভয়ংকৰ মানে জীৱনটোত মানুহ। আচলতে মানুহ যদি আপোনাৰ যদি শত্ৰু হয় ন সকলো ফালৰ পৰা, আপুনি ক'তো শান্তি নাপাব। তো সেইকাৰণে নিজৰ জীৱনটো য'ত আপুনি শান্তি পায় ন তাতেই থাকক, বাকী ভাড়া ঘৰতে থাকক, শান্তিত থাকক মানে। এতিয়া মোৰ ঘৰত এতিয়া ৰুমত গুচি আহি মা তাতে অকলে থাকিব। আগৰ এটা ভিডিঅ' দিছিলোঁ চাগে গমেই পাইছে। সেনেকুৱা ধৰণৰ বহুত প্ৰব্লেম আহে আচলতে। এইবিলাক ক'ব মন নাই, কাকো টাৰ্গেট কৰি মই কথা ক'ব নিবিচাৰোঁ আচলতে, কিন্তু মানুহে টাৰ্গেট নিজে ভাবি লয়। কাকো নাম লৈও কথা ক'ব নিবিচাৰোঁ, কিন্তু মানুহ যাৰ মানে গাত লাগে তেওঁলোক নিজে ভাবি লয়। তো সেইকাৰণে মই কাৰো কথা ক'ব নিবিচাৰোঁ। যিখিনি অভিজ্ঞতাৰ ফালৰ পৰা যিখিনি মই ভুগি আহিছোঁ সেইখিনি কথাহে মই ক'ব বিচাৰিছোঁ। কোনো গাত পাতি লোৱাৰ কোনো মানে একো কথা নাই। তো সকলোৰে জীৱনত সংগ্ৰাম থাকে, সকলোৰে চব মানুহৰে প্ৰব্লেম থাকে জীৱনত, প্ৰব্লেম থাকিবই। সেই প্ৰব্লেমৰ লগত লাগি পেলাই আপোনালোকে মোৰ নিচিনা বহুতো আছে চাগে, মোৰ নিচিনা বহুত মানুহ আছে যোনে এনেকুৱা ধৰণৰ সমস্যাত পৰি আছে, যিখন সমাজত মানে থাকে তাত কোনো ভাল নাপায় বা কোনো আপোনাক সন্মান নকৰে, ৰেচপেক্ট নিদিয়ে। কাৰণ ফেমিলিটোৰ অলপ প্ৰব্লেম, অলপ মানে কি বুলি ক'ম আৰু, অলপমান প্ৰব্লেম থাকে ন ফেমিলিত। যেনেকৈ মোৰ দেউতা বহুত বেছি মদ খায়, তো সেইকাৰণে কোনো মানুহ সন্মান নকৰে। যেনেকৈ মোৰ মাক, তো বহুত এইবিলাক কথা ক'ব গ'লে আচলতে বহুত দীঘল হয়, এইবিলাক মই ক'ব নিবিচাৰোঁ। তো এনেকুৱা ধৰণৰ প্ৰব্লেম চলি থাকে মোৰ জীৱনত, আহিয়ে প্ৰায় হৈ থাকে। কিন্তু মই যুঁজি মানে সাহস এটা পাই গৈছোঁ, কাৰণ মই আগতীয়া কৰি মানে ষ্ট্ৰং হৈ থাকোঁ, যাতে যেনেকুৱা ধৰণৰ পৰিস্থিতি আহে সেই পৰিস্থিতিৰ লগত যাতে মই যুঁজিব পাৰোঁ। আৰু যুঁজি যাম আগলৈকে, শেষলৈকে। কাকো একো অনিষ্ট নকৰোঁ, কাকো একো বেয়াকৈ নকওঁ। যিজনে মোক বেয়া ব্যৱহাৰ কৰিব তেওঁক মই বেয়া ব্যৱহাৰ কৰিম, কিন্তু এনে যদি মোক কোনো একো নকয় তাক মই একো বেয়াকৈ ক'ব লগা একো নাই। তো নিজে ভালকৈ থাকিলে সকলো ভাল বুলি মই ভাবোঁ, সেনেকৈ থাকোঁ মই। কিন্তু তাৰ মাজতো কিছুমান বহুত প্ৰব্লেম আহে, ঘৰৰ কিছুমান প্ৰব্লেম, মানে এনেকুৱাই প্ৰব্লেম। বাকী মোৰ নিজৰ জীৱনত, মোৰ যিটো বিয়া হোৱাৰ মোৰ বৈবাহিক জীৱনত মোৰ কোনো প্ৰব্লেম নাই। মই সাধাৰণ জীৱন, মানে কাম কৰিছোঁ, খাইছোঁ, বাছ বিন্দাছ আছোঁ বৰ্তমান। যদিও ভাড়া ঘৰত আছোঁ, শান্তিত আছোঁ, সুখত আছোঁ, কোনো কোৱা মানুহ নাই, কোনো অত্যাচাৰ কৰা মানুহ নাই, কাৰো কথা শুনিবলগীয়া হোৱা নাই, বিন্দাছ আছোঁ। তো এইটোৱে। কিন্তু প্ৰব্লেম জীৱনত শেষ কেতিয়াও নহয় মোৰ, মই জানো। আৰু কষ্ট কৰি যাম, শেষলৈকে কষ্ট কৰিম।
শেষৰ ইমান সোনকালে হাৰ মানি গ'লে নহ'ব। জীৱনটো যিহেতু আজি আছোঁ কালি নাই, যেতিয়ালৈকে আছোঁ তেতিয়ালৈকে যুঁজি যাম। আৰু মোৰ মাক মই বহুত বেছি ভাল পাওঁ। মোৰ মা ভুল কৰক যি কৰক মই মোৰ মাক বেছি ভাল পাওঁ। তো মাৰ বিষয়ে কিছুমান মানুহে বহুত বেছি বেয়াকৈ ভাবে, চব মানুহে নহয়, কিছুমান মানুহ। আৰু মানে য'ত আমি যেনেকুৱা মানে আমাৰ মানে ওচৰ চুবুৰীয়া হওক বা ফেমিলি মানুহ হওক, যিকোনো কোনোবা মানুহ আৰু সেনেকৈ ক'লে মোৰ বেয়া লাগে আচলতে। তো সেইটোৱে মোৰ প্ৰব্লেম, বেলেগতো সেনেকুৱা একো নাই। তো তেনেকৈ ক'ব নালাগে আচলতে। ঘৰৰ মানুহক শান্তিত থাকিব দিব লাগে। তেওঁ সকলো মানুহৰ কিবা কাৰণত কিবা কেতিয়াবা ভুল হ'ব পাৰে, আমাৰো হ'ব পাৰে, তেওঁলোকৰো হ'ব পাৰে। তো এটা কথাকে মানে এঘৰ মানুহৰ লগতে টাৰ্গেট কৰি পেলাই লাগি থাকিব নালাগে, শান্তিত থাকিব দিব লাগে। আমাৰো সকলোৰে জীৱনত ধাৰ ধুপাৰ এইবিলাকতো থাকে আজিকালি, যিহেতু লোন, ফাইনেন্সত লোন লোৱা হওক, কাৰোবাৰ পৰা ধাৰ লোৱা হওক, সেইবোৰো থাকে। সেইবোৰ লাহে লাহে মাৰি যাব লাগিব। একেদিনাইতো সকলো পইচা মাৰা নাযায় ন। আৰু মোৰতো সেনেকুৱা ধাৰ নাই, কিন্তু মোৰ মাৰ আছে ধাৰ ধুপাৰ। সেইবিলাকো প্ৰব্লেম মানুহৰ জীৱনত, সেইবিলাকো থাকে মানুহৰ প্ৰব্লেম। তেনেকুৱা সেইবিলাক ছল্ভ কৰিব লাগিব। সকলোৰে কষ্টৰ পইচা এইবিলাকো দিব লাগিব লাহে লাহে। বাকী নিজৰ ঘৰ মাটি এৰি পেলাই এনেকৈ মা থাকিব লগা হৈছে আমাৰ লগত, এইটো এটা বহুত ডাঙৰ প্ৰব্লেম। সেইকাৰণে মানুহ এঘৰক শান্তিত থাকিব দিব লাগে। আৰু যদি বেয়া পায় নামাতিলে হ'ল আৰু, কিন্তু তেওঁলোকৰ মৰ্জিমতে তেওঁলোক থাকক, আমাৰ মৰ্জিমতে আমাক থাকিব দিয়ক, তেনেকুৱা আৰু। মানুহেতো সকলোকে ভাল নাপাব পাৰে, হয়নে নহয়? আপোনাক মই ভাল পাবও পাৰোঁ, আপুনি মোক বেয়াও পাব পাৰে। তো এইটোতো চলি থাকে। তো এইখিনিয়ে ক'ব লগা আছিলে। আপোনালোকৰ লগতো এনেকুৱা প্ৰব্লেম হয়নে? কেতিয়াবা শ্বেয়াৰ কৰিব মন যায়, সেইকাৰণে শ্বেয়াৰ কৰিলোঁ। যদি মই কেতিয়াবা ইউটিউবত দিওঁ বা কেতিয়াবা যদি ফেচবুকত দিওঁ, উল্টা পুল্টা কমেণ্ট নকৰিব আৰু কোনো, কাৰণ কেতিয়াবা দুখ লাগে, চব কথা এইবিলাক ভাবি দুখ লাগে, সেইকাৰণে কৈ দিওঁ। বাকী ঠিক আছে, বাই বাই।